হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ আৰু স্বাগতম জনাইছোঁ খ্যাতি-তৃষ্ণা ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। বহুদিন হ'ল একো ভিডিঅ' দিব পৰা নাই কিছুমান ঘৰুৱা প্ৰব্লেমৰ কাৰণে, সেয়ে ভাবিলোঁ আপোনালোকৰ লগত আজি কিবা এটা শ্বেয়াৰ কৰোঁ। আজি মই আপোনালোকলৈ আগবঢ়াম এখন ড্ৰাই মাছৰুমৰ তৰকাৰী, একদম চিম্পুলকৈ বনাম। তাকেই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ। আৰু মই আজি মোৰ বিষয়ে অকণমান জনাই দিওঁ আপোনালোকক। মোৰ পৰিচয় বুলি ক'লে মোৰ নাম প্ৰিয়াংকী হাজৰিকা লহকৰ, মোৰ জন্মঘৰ গোলাঘাট, আৰু মই হাই ছেকেণ্ডেৰী পাছ কৰিছোঁ, ইউ পাছ। আৰু মই বিয়া হৈছোঁ বৰপেটা জিলাৰ সৰ্থেবাৰীলৈ। সৰ্থেবাৰীটো সকলোৱে জানেই, অসমৰ কাঁহীকৰে বিখ্যাত। তাতে মোৰ হাজবেণ্ডৰ ঘৰ, আৰু আমি কৰ্মসূত্ৰে বৰ্তমান আমি গুৱাহাটীত আছোঁ। এটা সৰু ভাড়া ৰুমত আছোঁ আৰু তেখেতে এটা কোম্পানীত কাম কৰে। এয়াই আৰু আহক তেতিয়াহ'লে এতিয়া মই অকণমান আমাৰ ৰুমৰ পৰা গুৱাহাটী অকণমান দেখা পায় তলৰ পৰিৱেশটো, তাকে অকণমান আপোনালোকক দেখুৱাই দিওঁ। এয়া আমাৰ ৰুমৰ পৰা ওলাই এইটো দেখিছেনে, স্নেক প্লেণ্ট ৰুইছোঁ। আৰু এজোপা তুলসী আছে। তুলসীজোপা পাত ওলালেই ছোৱালীজনীয়ে গোটেই পাতখিলা ছিঙি পেলাই টকলা কৰি থৈ দিছে। আৰু এয়া আমাৰ সন্মুখৰ পৰিৱেশটো। আমি চাদৰ ওপৰত থাকোঁ, মালিকনী বাইদেউহঁত তলত থাকে। আৰু এইফালে চাব দেই, কাপোৰ মেলি থৈছোঁ ধুই একদম। আৰু আহক তেতিয়াহ'লে এতিয়া আমি ৰেচিপিটোৰ মাজলৈ যাওঁ। আৰু এয়া মই আজিৰ ৰেচিপিটো বনাবৰ কাৰণে লৈছোঁ। এয়া দেখিছেনে, ড্ৰাই মাছৰুম। এইখিনি অকণমান গৰম পানীত ভিজাই ধুই লৈছোঁ ভালকৈ, এইখিনি ড্ৰাই মাছৰুম। আৰু লৈছোঁ দুটা পিঁয়াজ, এটা সৰু বিলাহী, এটা সৰু আলু, আদা নহৰু এইখিনি মই খুন্দি ল'ম। আৰু এয়া মই দেখিছেনে, এয়া আলুটো একদম মিহিকৈ পাতলকৈ কাটি লৈছোঁ এনেকৈ। তাৰপিছত পিঁয়াজো কাটি ল'লোঁ, এই আদা নহৰুখিনি খুন্দনাত খুন্দি ল'লোঁ, আৰু বিলাহীটো এনেকৈ কাটি ল'লোঁ। আপোনালোকে জলকীয়াও দিব, জলকীয়া দিলে ভাল লাগে। মই জলকীয়া বেছি নিদিওঁ, জানে আপোনালোকে মোৰ সৰু ছোৱালী এজনী আছে। আহক তেতিয়াহ'লে এই ড্ৰাই মাছৰুমখিনি এতিয়া আমি বনাবলৈ আৰম্ভ কৰোঁ। আৰু এয়া মই কেৰাহীখন গৰম হোৱাৰ লগে লগে এতিয়া তেল দি দিম। ড্ৰাই মাছৰুম বনালে কিন্তু মিঠাতেল অলপ বেছিকৈ দিব দেই, বেছিকৈ দিলে সোৱাদ লাগে আৰু ভাল হয় তৰকাৰীখন। মোৰ কেৰাহীটো ডাঙৰ, সেইকাৰণে তেল বেছিকৈ দিলেও কমকৈ দিয়া যেন পায়, দেখিছেনে। কেৰাহীটো ডাঙৰ, আমি 3জন মানুহে, আমাৰ কাৰণে ডাঙৰ হৈছে, সৰু এটা আনিব লাগিব আৰু ইয়াত তেল গৰম হৈ গ'ল। তেল গৰম হোৱাৰ পিছততো একেই প্ৰচেছ আৰু পিঁয়াজ আৰু আদা নহৰু পেষ্টখিনি ভালদৰে সিজাই ল'ম। এতিয়া ভালদৰে সিজি গৈছে। তাৰপিছত মই এতিয়া ড্ৰাই মাছৰুমখিনি ইয়াতে দি দিম। মই দি ল'লোঁ, দি ধুনীয়াকৈ লৰাই থাকিম এনেকৈ। তাৰপিছত ইয়াৰ লগে লগে মই আলুখিনিও দি দিছোঁ, অলপ পিছতে ভালদৰে আকৌ মিক্স কৰি দিছোঁ। তাৰপিছত নিমখ আৰু হালধি দি দিলোঁ, আৰু ধুনীয়াকৈ মিক্স কৰি পেলালোঁ। আৰু এতিয়া এইখিনি এতিয়া ঢাকোন মাৰি দিম, আৰু মাজে মাজে চাই থাকিম, লৰাই থাকিম, ঢাকোন মাৰি আৰু গেছৰ ফ্লেমটো কম কৰি থৈছোঁ। এয়া আলু আৰু মাছৰুমখিনি প্ৰায় আধা সিজা হৈ গৈছে। ইয়াৰ পিছতে মই এতিয়া লগালগ বিলাহীখিনি দি দিলোঁ। মই বিলাহী দিয়াটো ভিডিঅ' কৰিব পাহৰি থাকিলোঁ, দেখুৱাব নহ'ল আৰু আপোনালোকক। মই ঢাকোন মাৰি দিলোঁ বিলাহীখিনি সিজিবৰ কাৰণে। বিলাহীখিনি প্ৰায় সিজি যোৱাৰ পিছত মই তাতে মছলাখিনি এড কৰিম। আৰু মই মছলা লৈছোঁ, গোটেই একেলগে মিক্স কৰি থৈ দিছোঁ। ইয়াতে ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, গৰম মছলা, ডালচেনি, ইলাইচি পাউডাৰ, ৰেড চিলি পাউডাৰ গোটেই একেলগে মিক্স কৰি থৈ দিছোঁ। আৰু অলপ আছেগৈ আৰু
দেখিছেনে বিলাহী সিজিছে আৰু এতিয়া মই ইয়াতে মছলাখিনি এড কৰিম তাৰপিছত মই ইয়াতে এতিয়া অকণমান পানী দিম মছলাখিনি ভালদৰে মানে মাছৰুমখিনিত সোমাই যাবৰ কাৰণে পানী দিলোঁ আৰু ধুনীয়াকৈ মিক্স কৰি দিম এতিয়া আৰু এয়া ধুনীয়াকৈ মিক্স কৰি লোৱাৰ পিছত আৰু অকণমান পানী দিম মানে মই অকণমান তৰকাৰী টাইপ কৰিম যে একেবাৰে শুকুৱাই নেপেলাওঁ মানে অকণমান তৰকাৰী আৰু গ্ৰেভি টাইপ কৰিম আৰু পানী দিয়াৰ পিছত মই এতিয়া আকৌ ঢাকন মাৰি কেইমিনিটমান সময় আকৌ মানে সিজাই ৰাখিম কম জুইত আৰু এয়া দেখিছেনে ধুনীয়াকৈ সিজি আছে খুব ধুনীয়াকৈ সিজি গ'ল এয়া দেখিছেনে আৰু এয়া মোৰ ধুনীয়াকৈ সিজি গ'ল এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম আৰু এয়া মই টিফিন বাতি এটাত কাঢ়ি ল'লোঁ দেখিছেনে কি ধুনীয়া কালাৰ হৈছে আৰু মানে বেছি শুকানো হোৱা নাই দেখিছেনে ধুনীয়া হৈছে তেতিয়াহ'লে আজিলৈ ধন্যবাদ চাই কেনে পালে সকলোৱে কমেণ্ট কৰি জনাব